ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ সৈতে দুটা অংকৰে লিখিব পৰা সংখ্যাবোৰ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছো। এহে তোমালোকে এই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে খুব মনোযোগেৰে চাবলৈ চেষ্টা কৰা। তোমালোকে এই ভিডিঅ'টিত চোৱা, এই অংকখিনি চোৱা। 0 পৰা 9 লৈকে এইকেইটা হৈছে অংক। ইতিমধ্যে তোমালোকৰ সৈতে অংক এটা অংকৰে লিখিব পৰা অংকবোৰ সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ, অৰ্থাৎ এটা অংকৰে লিখিব পৰা সংখ্যাবোৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি মই তোমালোকৰ সৈতে দুটা অংকৰে লিখিব পৰা সংখ্যাবোৰ সম্পৰ্কে যিহেতু আলোচনা কৰিব বিচাৰিছোঁ, তাৰ আগতে তোমালোকে এই অংকখিনি চাই লোৱা। এয়া হৈছে এটা অংকৰে লিখিব পৰা সংখ্যা, আৰু এটা অংকৰে লিখিব পৰা সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9। তোমালোকে জানা এটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9। এতিয়া 9ৰ পিছত কি হয় বাৰু? তোমালোকে জানা 9ৰ পিছত 10 হয়, নহয় জানো? তোমালোকে চোৱাচোন, এয়া 9ৰ পিছত 10 হয়। তাৰমানে যিহেতু 9 লৈকে এইটো হৈছে এটা অংকৰে লিখিব পৰা সংখ্যা, এতিয়া 10টো হৈছে 1 0 6, দুটা অংক লিখিছোঁ, নহয় জানো? সেইকাৰণে দুটা অংকৰে লিখিব পৰা প্ৰথম সংখ্যাটো হৈছে 10, নহয় জানো? গতিকে এইখিনি তোমালোকে এই কথাটো মনত ৰাখিবা। দুটা অংকৰে লিখিব পৰা প্ৰথম সংখ্যাটো হৈছে 10। ঠিক তেনেকৈ আমি 10ৰ পৰা বাকী সংখ্যাবোৰ চাওঁচোন কি কি হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে গম পাইছা যে দুটা অংকৰে লিখিব পৰা প্ৰথম সংখ্যাটো হৈছে 10, নহয় জানো? ইয়াৰ পৰা যদি আমি চাওঁ 11 12 13 14 এনেকৈ গৈ আমাৰ 99 সংখ্যাটোলৈকে চোৱা, এই সংখ্যাটোলৈকে দুটা অংকৰে লিখিব পৰা সংখ্যা, নহয় জানো? এতিয়া দুটা অংকৰে লিখিব পৰা এই সংখ্যাবোৰ ভিতৰত প্ৰথম সংখ্যাটো হৈছে 10, আৰু একেবাৰে শেষৰ সংখ্যাটো হৈছে 9 10 9 99। এতিয়া তোমালোকে গম পাইছা যে এই দুটা অংকৰে লিখিব পৰা সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 10। তাৰমানে প্ৰথম সংখ্যাটোৱেই হৈছে সৰু সংখ্যা। দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 10, আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 10 9 99। 99টো হৈছে দুটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। তাৰপিছত যদি তোমালোকক সোধা হয় 99 সংখ্যাটোৰ পিছৰ সংখ্যাটো কি, তোমালোকে চোৱা 9 10 9 99, এই সংখ্যাটোৰ পিছৰ সংখ্যাটো হৈছে 100। 99 100, অৰ্থাৎ 99 পিছত 100 হয়। এই 100 সংখ্যাটো কেইটা অংকৰ সংখ্যা চোৱাচোন, 1 2 3, তিনিটা অংক। গতিকে এইটো আমি পিছত আকৌ আলোচনা কৰিম, যিহেতু আমি দুটা অংকৰ কথাখিনি শিকিছোঁ। সেয়েহে তোমালোকে মনত ৰাখিবা দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 10। গতিকে এটা সৰু সংখ্যাটো মই লিখি থৈছোঁ। দুটা অংকৰে লিখিব আটাইতকৈ সৰু সংখ্যাটো 10, আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99। 99 সৰুটো হৈছে 10, আটাইতকৈ ডাঙৰটো হৈছে 99। এতিয়া 99 পিছৰ সংখ্যাটো চোৱা 100, এইটো তিনিটা অংক। এতিয়া আমি তিনিটা অংকৰ সংখ্যাখিনি চাওঁচোন আহা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মন কৰাচোন, এতিয়া তিনিটা অংকৰে লিখিব পৰা প্ৰথম সংখ্যাটো হৈছে 100। কিন্তু দুটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99। 99ৰ পিছৰ সংখ্যাটো হৈছে 1 0 0, অৰ্থাৎ 100। 100টো তিনিটা অংকৰ সংখ্যা। এইটো তিনিটা অংকৰে লিখিব পৰা প্ৰথম সংখ্যাটো হৈছে 100। ঠিক তেনেকৈ একেবাৰে শেষৰ সংখ্যাটো হ'ব 999। এইটো কিন্তু তোমালোকে মনত ৰাখিবা। তিনিটা অংকৰে লিখিব পৰা প্ৰথম সংখ্যাটো হৈছে 100, আৰু একেবাৰে শেষৰ সংখ্যাটো হৈছে 999। এতিয়া যদি প্ৰশ্ন সোধা হয় তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে এইটো 100টোৱে হৈছে প্ৰথম সংখ্যাটোৱে হৈছে আটাইতকৈ সৰু সংখ্যা। সৰু সংখ্যাটো 100, আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999। গতিকে তোমালোকে মনত ৰাখিবা তিনিটা অংকৰে লিখিব পৰা আৰু আটাইতকৈ সৰু সংখ্যাটো হৈছে 100, আৰু এনেকৈ লিখি গৈ থাকিবা। তোমালোকে চাবা তাৰপিছত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999। এতিয়া 999 সংখ্যাটো হৈছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। এতিয়া 999 পিছৰ সংখ্যাটো কি হ'ব বাৰু? 1000 হ'ব, নহয় জানো? 1000 সংখ্যাটো চোৱাচোন, এইটো চাৰিটা হ'ল, চাৰিটা অংকৰ সংখ্যা, নহয় জানো? এনেকৈ আমি চাৰিটা অংকৰ 5টা অংকৰ সংখ্যাবোৰ আমি জানি ল'ব লাগিব। এতিয়া তোমালোকে এই কথাটো কিন্তু মনত ৰাখিবা যে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ
সৰু সংখ্যাটো 100 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেদৰে তোমালোকে 4টা অংকৰ সংখ্যা 5টা অংকৰ সংখ্যা 6টা অংকৰ সংখ্যানো কি হ'ব এনেধৰণে তোমালোকে জানিব লাগিব আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টি খুব ভাল ধৰণে চাইছা আৰু অংক জ্ঞানখিনি বা অংকখিনি সম্পৰ্কে তোমালোকেও এইখিনি জানি থ'ব লাগিব গতিকে আজি তোমালোকৰ সৈতে 2টা অংকৰে লিখিব পৰা আৰু 3টা অংকৰে লিখিব পৰা সংখ্যাবোৰ সম্পৰ্কে আলোচনা কৰিলোঁ ইয়াৰ পিছত আমি সংখ্যাবোৰ কি ধৰণে আখৰে লিখা হয় এই সম্পৰ্কে আলোচনা কৰিম আশা কৰিছোঁ বা আশা ৰাখিছোঁ তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ